Hi everyone, welcome to my technical impress channel. Friends, আপোনালোক সকলোৰে মোবাইলত এনেকুৱা এখন ডায়াল পেড আছে আৰু আমি ডায়াল পেডত কি কৰোঁ সাধাৰণতে নাম্বাৰ লিখোঁ বা ফোন কৰোঁ কিন্তু আজি মই দেখাম এনেকুৱা এটা মেজিক যে ডায়াল পেডত আপুনি কেনেকৈ আপোনাৰ ইম্পৰ্টেণ্ট ফটোজ ভিডিঅ'জ বা ফাইল থ'ব পাৰে চাওক মই দেখাই আছোঁ চাওক আপুনি ফাৰ্ষ্ট অফ অল যাব ছেটিংছত গৈ এনেকুৱা তলফালে স্কিপ কৰিব চাওক ইয়াতে সিকিউৰিটি বুলি এটা অপচন আছে আপুনি সিকিউৰিটিত যাব এনেকুৱা ক্লিক কৰিব সিকিউৰিটিত ক্লিক কৰি কি কৰিব ইয়াতে চাওক এপ লক আছে এপ লক একেবাৰে তলত চাওক এপ লক আছে আপুনি এপ লকত ক্লিক কৰিব এতিয়া ক্লিক কৰি এতিয়া মোৰ অলৰেডি পাসওয়াৰ্ড লগোৱা আছে আপোনাৰ যদি পাসওয়াৰ্ড লগোৱা নাই তেনেহলে পাসওয়াৰ্ড আহিব আপুনি পাসওয়াৰ্ড এটা লগাই দিব যিকোনো এটা পাসওয়াৰ্ড এতিয়া চাওক ইয়াতে আপোনাৰ মোবাইলত যিমান কেইটা এপছ আছে সকলো এপছ ইয়াতে আছে এতিয়া আপুনি যেটো বিচাৰিব সেইটো আপুনি পাসওয়াৰ্ড লগাব আৰু ডিসপ্লে পৰা নাইকিয়া কৰিব পাৰিব আৰু পাছত ডায়াল কলত আপুনি বিচাৰিব পাৰিব ওলাব পাৰিব চাওক এতিয়া মই ধৰিলো এতিয়া মোৰ একেবাৰে ওপৰত আছে এসি মাৰ্কেটটো মোৰ এনেকুৱা থাকিব এনেবল পাসওয়াৰ্ড থাকিব আপোনাৰ ইয়াতে কি কৰিব আপুনি এই অপশনটো অন কৰি দিব অন কৰাৰ পাছত কি হ'ব আপোনাৰ এসি মাৰ্কেট যেটো এপছ আছে এই এপছটো পাসওয়াৰ্ড লাগি যাব এতিয়া আপুনি যদি বিচাৰে অকল পাসওয়াৰ্ড নহয় মই একেবাৰে এই ডিসপ্লে পৰা নাইকিয়া কৰি দিম চাওক তেতিয়া আপুনি কি কৰিব তলত আছে হাইড হোম স্ক্ৰিন লঞ্চ ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত একেবাৰে ডিসপ্লে পৰা নাইকিয়া হৈ যাব এতিয়া ধৰি লওক মোৰ আছে ইয়াতে আছে ধৰি লওক এতিয়া তলফালে গৈ ধৰি লওক এতিয়া মেছেজটো আছে মোৰ এই মেছেজটো এতিয়া মই নাইকিয়া কৰিম ফাৰ্ষ্ট অফ অল মেছেজত ক্লিক কৰিম ক্লিক কৰাৰ পাছত এইটো অন কৰিম অন কৰাৰ পাছত কি হ'ব আমাৰ মানে মেছেজ যিটো আছে এইটোত মানে পাসওয়াৰ্ড লাগি যাব এতিয়া অকল পাসওয়াৰ্ড নলগাম মই একেবাৰে এইটো নাইকিয়া কৰিম হাইড কৰি দিম একেবাৰে ডিসপ্লে পৰা নাইকিয়া কৰিম তেতিয়া কি কৰিম তলত যেটো অপচন আছে এইটো এনেকুৱা অন কৰিম নহলে এনেকুৱা অফ কৰিম এতিয়া আমি ডায়াল কলত কেনেকৈ নাম্বাৰটো ডায়াল কলত কেনেকৈ আমি এপছ বিলাক ওলাম চাওক এতিয়া আপুনি একেবাৰে চকো চাওক ইয়াতে এটা সেটিংস আছে সেটিংসৰ এটা অপচন আছে লিখা নহয় মানে এনে সেটিংসৰ যেটো হেৰি আইকন আছে এইটো আছে চাওক সেটিংসৰ আইকনত গৈ আপুনি এনেকৈ ক্লিক কৰিব ক্লিক কৰি মোৰ ইয়াতে চাওক চেঞ্জ এক্সেস নাম্বাৰ আহিছে আপোনাৰ তাত চাগে এনে এক্সেস নাম্বাৰ আহিব পাৰে কাৰণ মোৰ অলৰেডি লগোৱা আছে এইটো কাৰণে চেঞ্জ আহিছে এতিয়া এই চেঞ্জ এক্সেস নাম্বাৰত গৈ এনেকুৱা ক্লিক কৰি আপুনি কি কৰিব ইয়াতে চাওক ওপৰত লিখা আছে যে এক্সাম্পল দিয়া আছে হেশ পিছত 400 আকৌ হেশ আপুনি এনেকুৱা হেশ দি কিবা এটা নাম্বাৰ লিখি দিব ধৰি লওক মই হেশ দিছো হেশ দি এতিয়া 5555 আকৌ হেশ হৈ গৈছে ডান ওকে প্লিজ ৰিমেম্বাৰ দ্যাট ইউ এক্সেস এতিয়া মই ওকে কৰি দিছো এতিয়া মই এতিয়া কি কৰিম ডায়াল কলত গৈ এই ফাইল বিলাক মই ওলাম চাওক এতিয়া কত ওলাম ডায়াল কলত ইয়াতে আপুনি ফাৰ্ষ্ট অফ অল হেশ টিপিব হেশ টিপি 5555 455 তিয়া আকৌ হেশ টিপিব চাওক মই যিকেইটা মই এপছ হিডেন কৰিছিলো সেইকেইটা এপছ ইয়াতে আহি গৈছে তো আজিৰ এই ভিডিঅটো চাই যদি অলপ কিবা শিকিব পাৰিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শেয়াৰ কৰিব